গাইজ আমি এতিয়া কাৰ্বি আংলং গৰম পানীলৈ গৈ আছো আমি গোটেই পৰিয়াল হেল্ল' গাইজ নমস্কাৰ বন্ধু বান্ধৱীসকল আসসালামু আলাইকুম আমি এতিয়া গৰম পানীলৈ গৈ আছো আমাৰ এইটো ফেমিলি গোটেইকেইটা আমি গৰম পানীলৈ গৈ আছো আমি গোলাঘাট আহিছিলোঁ আমাৰ নানীহঁতৰ ঘৰত আমি মাহীহঁতৰ লগত মহাহঁতৰ লগত ফুৰিব গৈ আছোঁ গৰম পানীলৈ আপোনালোকে সেই দলংটো ৰখিলোহেঁতেন আব্বাই পিছত ৰখিম বুলি ক'ল এয়া আমি আহি পাই গ'লোঁ আমি এতিয়া ভিতৰলৈ যাম টিকেট লৈ মেলি এয়া মই মাহীহঁতক ষ্টেণ্ড দেখাই আছোঁ এই পুখুৰীটো দেখিছে নহয় এই পুখুৰীটো 12 মাহে পানী গৰম হৈ থাকে এই জেগা ঠাইখনৰ নাম হ'ল গৰম পানী সেইটো কাৰণে এইখন দেখিছে নহয় এইখন হ'ল জুলনা দলং ইয়াত আমি পাৰ হৈ গৈ আছিলোঁ এতিয়া ঘৰলৈ আহি আছোঁ এয়া আমাৰ নানীহঁতৰ ঘৰৰ ওচৰত বৰগছ নামৰ এটা আছে ফাষ্ট ফুড দোকান তাত আমি খাবলৈ ৰখিছোঁ মোৰ কাৰণে ড'নাট ল'লোঁ আব্বাহঁতে বেলেগ খাব খতম কৰিলোঁ লাইক শ্বেয়াৰ